ঐ জেতুকা দুহাতত বোলালো বহাগত ঐ বিহুতি আহিলে মোৰে চেনাই বাঘৰ ঐ কেৰুমণি থুৰিয়া ডিঙিত গলে পতা ঐ পিন্ধি লৈ ওলালো মুগাৰিহা মেখেলা ঐ ঢোলৰ গিৰণি থাকো কেনে কলি মই হলো জাননে ৰংপুৰৰ নাচনি তই পেপা চুৰিলে ঘৰত মন বহে আই গালি পাৰে কামতো নহবহে মন কামতো নহবহে মন জেতুকা দুহাতত বোলালো বহাগত। নমস্কাৰ, মই নুৰিয়ালি চাই সকলো অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ আৰু লগতে পলমকৈ হ'লেও বিহুৰ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি পেজটিত লাইভ আহিবলৈ পাই খুব আনন্দিত মই আৰু মোক আজি অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে বহুত বহুত ধন্যবাদ যাচিছোঁ। দেশৰ এনেকুৱা পৰিস্থিতিৰ মাজতে আজি ভাবিলোঁ আপোনালোকৰ মাজত কিছু কথা বতৰা পাতোঁ আৰু লগতে গীত মাতেৰে অনুষ্ঠানটি আৰম্ভ কৰোঁ। ঠিক আছে, যিহেতু পেজৰ এডমিনসকলে মোক এটি বৰগীতেৰে আৰম্ভ কৰিব কৈছে অনুষ্ঠান, তো মই প্ৰথমতে এটা বৰগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰোঁ। আপোনালোকে মোৰ ভইচটো ক্লিয়াৰকৈ পাইছে নাই মোক জনাব, কাৰণ মই গম পোৱা নাই। আনন্দে গোবিন্দে বাই বৃন্দাবনে বেণু ৰূপে ভুৱন ফুলে ৰহিয়া কদম্ব তলে কালিন্দি ধীৰে ৰাখে বেণু আনন্দে গোবিন্দে বাই বৃন্দাবনে বেণু। ধন্যবাদ। কিংকু দাস পাইছোঁ, ধন্যবাদ মোক জনোৱাৰ বাবে। নয়ন প্ৰীতম ইমান ধুনীয়া, থেংক ইউ। নয়নজ্যোতি বৈশ্য, হয় পাইছোঁ ভইচটো ক্লিয়াৰকৈ, ধন্যবাদ। নয়নজ্যোতি বৈশ্য, আপোনাক আমাৰ মাজত পাই সুখী অনুভৱ কৰিছোঁ। আশা কৰিছোঁ আজিৰ এই সন্ধিয়াটি জীপাল হৈ উঠিব। ময়ো নিজৰ পৰা বেষ্ট দিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকৰ সঁহাৰিও লাগিব। কিংকু দাস, আপোনাৰ কণ্ঠ বহুত সুন্দৰ, ধন্যবাদ। সুভাষ দেউৰী, কি খবৰ, ভালনে? হয় মোৰ ভাল, আপোনাৰ ভালনে? সুভাষ দেউৰী, বহুত দিনৰ মূৰত, হয়। সুভাষ দেউৰী, বহুত দিনৰ মূৰত, ভালনে? ভালে, আপোনাৰ ভালনে? আব্দুল নেকিব, ভাল লাগিল, ধন্যবাদ। ঠিক আছে, মই
বৰগীতটিৰ পাছতেই মোৰ নিজৰ এটি গীতেৰে গীত গাব বিচাৰিছোঁ যদি আপোনালোকে নাই চোৱা দেন চাব মোৰ ইউটিউব চেনেল নুৰি আলিছাত গৈ মই এই গীতটি মোৰ প্ৰথম ভিডিঅ' গীত হয় আগতেও মই কণ্ঠদান কৰিছোঁ কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ মোৰ গীত এইটো চকুৱে কথা ক'লে য'ত মই গাইছোঁ মই কণ্ঠদান কৰিছোঁ আৰু লগতে গীতটি লিৰিক্স লিখিছে অৰ্পণা ৰয় আৰু ভিডিঅ'ত আছে মই নিজেই আছোঁ আৰু মোৰ কো এক্টৰ গুঞ্জন দা তো ঠিক আছে মই চকুৱে কথা ক'লে গীতটি অকণমান গুণগুণাই দিছোঁ ধন্যবাদ তিলক শৰ্মা তোমাৰ মিঠা কণ্ঠৰে এটি নিজৰ গীত গুণগুণাই দিয়া বিমল দাস বা আপোনাৰ পৰিচয়টো দিয়কচোন নিশ্চয় মোৰ ঘৰ শিৱসাগৰত আৰু মোৰ নাম হৈছে নুৰি আলিছা মই এবাৰ BA ছেকেণ্ড ছেম অভিনৱ বৰুৱা শিৱসাগৰ গ'লে এবাৰ লগ কৰিম দেই তোমাক নিশ্চয় আহিব প্ৰণৱ জ্যোতি ৰাজ কোঁৱৰ কি খবৰ বা ভালনে হয় মোৰ ভালেই ঋতিকা সোণোৱাল কি খবৰ মোৰ ভালে আপোনাৰ ভালনে নিপন মেধি আই লাভ দিছ সং মায়াবিনী মি টু ভাস্কৰ দাস বা ধুনীয়া লাগিছে আপোনাৰ থেংক ইউ ঋতিকা সোণোৱাল ক'ত ঘৰ মই এতিয়া কৈছোঁৱেই যে মোৰ ঘৰ শিৱসাগৰত কিন্তু বৰ্তমান মই গুৱাহাটীত আছোঁ গুৱাহাটীত থাকোঁ ঋতু কাশ্যপ গুড ইভিনিং নাইচ ভইচেছ থেংক ইউ অৰ্চনা বৰুৱা ধুনীয়া লাগিছে ভণ্টি থেংক ইউ বা পলাশ মহন্ত কিউট লাগিছে আপোনাক থেংক ইউ আৰিফা শইকীয়া লুকিং বিউটিফুল থেংক ইউ ঋতুপৰ্ণা কলিতা আপোনালৈ ধন্যবাদ থাকিল অজয় নাথ হাই হেল্ল' সংগীত কলিতা মায়াবিনী সকলোৰে প্ৰিয় হয় হয় সকলোৰে প্ৰিয় জুবিনৰ সকলোখিনি গীতেই প্ৰিয় সুভাষ দেউৰী কোন মই ধৰিব পৰা নাই তেওঁ অথনিৰ পৰা মোক কমেণ্ট কৰি আছে আজাদ আলী নাইচ থেংক ইউ মৃদুল মেছ হাই আপোনাৰ খবৰ ভালনে হয় মোৰ ভালেই ৰাহানা হাজৰিকা ইছলাম ভাল হৈছে নুৰি থেংক ইউ অভিনৱ বৰুৱা তোমাৰ ভইচটো বহুত ধুনীয়া ভণ্টি সদায় আগুৱাই যা ধন্যবাদ প্ৰদীপ গগৈ শেহতীয়াকৈ তোমাৰ কণ্ঠত কোনো গীত ৰেকৰ্ড বা মুক্তি দিলা নেকি ভণ্টি হয় মই এতিয়ালৈকে 6টা গীত মই গাইছোঁ আগতেও মই গাইছোঁ কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ কিন্তু মোৰ ভিডিঅ' গীত 6টা এতিয়া মই ৰিলিজ কৰিছোঁ আৰু এটা কেইদিনমানৰ আগত মই ৰিলিজ কৰিছোঁ কিন্তু লকডাউন হৈ যোৱাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ অডিঅ'টো ৰিলিজ কৰা হৈছে
হীৰকজ্যোতি বৈশ্য তোমাৰ হিন্দী গানটো মোৰ খুব প্ৰিয় গাই দিবা এবাৰ থেংক ইউ নিশ্চয় গাম ঋতুপৰ্ণা কলিতা মায়াবিনী ঠিক আছে মই গাইছোঁ মায়াবিনী মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো হতে মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত ধন্যবাদ চিৰঞ্জীৱ দাস নমস্কাৰ বা নমস্কাৰ সুভাষ দেউৰী বিহু গানটোৰ এলবাম কেতিয়া ৰিলিজ দিব এটি মই এলবাম কৰিছিলোঁ বিহুৰ গীতৰ 7টা গান থকা সেইটো খালি মই ভিডিঅ' কৰা নাই আৰু বাকী তেনেকৈ মই মডাৰ্ণ এণ্ড হিন্দী আৰু এনেকৈ বিহুসুৰীয়া গীত মই ৰিলিজ কৰিছোঁ ঠিক আছে মই আৰু এটি গীত কৰিছিলোঁ শাওনৰ পথাৰত বুলি নীলদা আৰু মই গাইছিলোঁ আৰু লগতে ভিডিঅ'ত আছিলোঁ মই আৰু উৎপল দা তো মই সেইটো গীত অকণমান গুণগুণাই দিছোঁ যুক্তশ্ৰী চৌধুৰী বহুত ধুনীয়া গাইছে আলিশা ধন্যবাদ যুক্তাশ্ৰীক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ একচুৱেলি তাই মোৰ ফ্ৰেণ্ড হয় মোৰ ৰুমমেট হয় আজি এই পেজটিত মই অহাৰ তাই হৈছে মানে তাই মোক কৈছে যে এই তাইৰ জৰিয়তে মই এই পেজটিত আহিবলৈ কাৰণে সুবিধা পাইছোঁ চ' তাইক বহুত বহুত ধন্যবাদ নয়নজ্যোতি বৈশ্য সমগ্ৰ বিশ্বজুৰি হৈ থকা COVID-19ৰ বাবে সকলো মানুহ যাতে ঘৰত ভালদৰে থাকে এবাৰ আপোনাৰ ফালৰ পৰা কৈ দিব টিম জেং গ্ৰুপ ঠিক আছে মোক জেং গ্ৰুপৰ টিম মেম্বাৰে কৈছে আৰু এইটো কোৱাৰ কথা নহয় সকলোৱে ঘৰত থকাটোৱেই ভাল কিয়নো আমি যদি বাহিৰত ওলাই যাওঁ আৰু এতিয়াতো আমাৰ শিৱসাগৰতো এজন পোৱা গৈছে সেইবাবে আমি যিমান পাৰোঁ ঘৰত ভিতৰত থাকিব লাগে আৰু ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি থাকিব লাগে আৰু হাতখন বাৰে বাৰে ধুই থাকিব সেইটো নাপাহৰিব কিন্তু প্ৰিয়ম পিংকু গগৈ হাই বা ফুনচুক ৱাংৰু বৰা মই বাইদেউ আপোনাক আজিহে দেখিছোঁ যিয়ে হওক আপুনি এটা গান শুনাব বুলি আশা থাকিল নিশ্চয় মই শুনাম আৰু আপোনাৰ নামটো মোৰ এখন মুভি মনত পৰিছে 3 Idiotsত ঋতুপৰ্ণা কলিতা আপোনাৰ কণ্ঠ বহুত ধুনীয়া আশা কৰোঁ অহা বহাগত আপোনাক বিহু মঞ্চত দেখা পাওঁ নিশ্চয় আপোনালোকৰ আশীৰ্বাদত মই আগবাঢ়ি যাম এনেকৈ ঋতিকা সোণোৱাল হাই হেল্ল' ঠিক আছে এবাৰ মই মোৰ শাওনৰ পথাৰত গীতটি অকণমান গুণগুণাই দিছোঁ কিংকু দাস বা আপোনাৰ শ্ব' চাব আজি 6টাৰ পৰা ৰখি আছিলোঁ ধন্যবাদ মোক ইমান মৰম কৰাৰ বাবে চ'
সুভাষ দেউৰীয়ে কৈছে অকণ শকত হ'লি আঠনিৰ পৰাইতো মই কমেণ্ট শুনি আছোঁ নিশ্চয় মই শকত হৈছোঁ ধন্যবাদ পপি বৰা বহুত ভাল লাগিছে ধন্যবাদ ববি দাস ধন্যবাদ থ্যাংক ইউ আতিশ হাই গুড ইভিনিং এছ ৰহমান গুড থ্যাংক ইউ মই সকলোৰে কমেণ্টৰ ৰিপ্লাই কৰিব পৰা নাই কাৰণ ইমান কমেণ্ট আহিছে তো ওপৰলৈ গুচি গৈছে তো মই ওপৰখিনি চাবলৈ হ'লে তলৰখিনি থাকি যায় তলৰখিনি চালে ওপৰখিনি থাকি যায় তো সকলোৱে মোক মোৰ হিন্দী গীতটি গাবলৈ কাৰণে ৰিকুৱেষ্ট কৰি আছে মই হিন্দী গীত এটি উলিয়াইছিলোঁ আৰু গীতটিত মই নিজে কণ্ঠদান কৰাৰ লগতে মই নিজে এক্টিঙো কৰিছিলোঁ লগতে মোৰ কো এক্টৰ আছিলে বিবেক দা তো ঠিক আছে মই অকণমান সেইটোকে গাই দিছোঁ ঋতিকা সোণোৱাল খিলাগুৰিত নেকি হয় খিলাগুৰিত অনিল বৰা ভালে আপোনাৰ ভালে ৱাজিতা তামলীয়া শকত হৈছে দেই একদম আপোনাৰ নিচিনাই শকত হৈ গৈ আছোঁ मेरे हाथों की लकीरें तेरे साथ जुड़ गई राहें मेरे दिल की सारी तेरी ओर मुड़ गई अब से तू जहाँ जहाँ है माही मैं वही हूँ तू ही तो बसा है मुझ में अब तो मैं कहीं नहीं हूँ मेरी सांसों पे लिखा है तेरा इश्क माहिया वे 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 मेरे जीने की वजह है तेरा इश्क माहिया वे तेरा इश्क माहिया वे অভিনাশ বৈশ্য বা আপুনি আগতকৈ অলপ শকত হৈছে শকতটো হৈছোঁ কৰ্ণ দাস ধুনীয়া থেংক ইউ মনুল খানিকৰ হাই বা মই আপোনাৰ বিগ ফেন হয় বা ভালনে হয় মোৰ ভালেই প্লিজ মতলীয়া বতাহে চংটো পাৰিলে শুনাবাচোন নিশ্চয় মই শুনাম ঠিক আছে মই মোৰ কণ্ঠত আৰু এটি গীত মই গাইছিলোঁ তোলৈ চাই বুলি আৰু সেইটো গীত মই নিজে কণ্ঠদান কৰিছোঁ আৰু লগতে মই গীত ভিডিঅ'ত নিজে থকাৰ লগতে মোৰ লগত আছিলে সিদ্ধান্ত দা তো মই সেইটো গীত অকণমান গুণগুণাই দিছোঁ
দাস আপোনাৰ কণ্ঠত মই আৰু কি বুলি ক'ম ক'ব একো ৱৰ্ড নাই এমেজিং থেংক ইউ ৰাজ শৰ্মা মোৰ ফেভৰেট গান নাইচ ভইচ থেংক ইউ সংগীত কলিতা আউটষ্টেণ্ডিং থেংক ইউ বকুল গেন্দাফুল গীতটো গাই দিবাচোন নিশ্চয় মই গাবলৈ চেষ্টা কৰিম হীৰকজ্যোতি বৈশ্য মৰিলং মৰিলং লাগে ঠিক আছে মই মৰিলং গাম কিন্তু তাৰ আগতে মোৰ নিজৰ গীতটি গাই লওঁ তাৰপিছত মই মৰিলং গাই আছোঁ তুলৈ চাই 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 মোৰে হেঁপাহ নপলাই তোৰে কথা ভাবি মোৰ টোপনি নাই অ দেহা মনোৰণীয়া বাৰে বাৰে উৰি যায় অ দেহা ইয়া কোমলীয়া মৰমে দিয়ে ভৰাই তুলৈ চাই 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 মোৰে হেঁপাহ নপলাই তোৰে কথা ভাবি মোৰ টোপনি নাই ধন্যবাদ ৱাজিতা তামলী তোমাক দেখি ডবি মামালৈ মনত পৰিছে হয় মোৰো মনত পৰে তেওঁলৈ অভিনাশ বৈশ্য বা আপুনি মোৰ বাবে মায়াবিনী গানটো অলপ গাই দিবচোন মই অলৰেডি গাই গ'লোৱেই সেইটো গীত ভৰদ্বাজ শৰ্মা ভাস্কৰ আনি যোৱা বাটে গানটো অলপ নিশ্চয় মই গাম ঠিক আছে মোক এই পেজটিৰ এডমিন হীৰক দাই মোক মৰিলং গীতটি গাবলৈ অনুৰোধ জনাইছে তো মই মৰিলং গীতটো অকণমান গুণগুণাই দিছোঁ মৰিলং লাগি যায় ধৰিলং লাগি যায় মৰিলং লাগি যায় চুইলং লাগি যায় ফুলে সোণাৰু হালধীয়া চুইলং লাগি যায় হলা নাজি তৰা ধুনীয়া মোহনীয়া ধৰিলং লাগি যায় বগা বনোৱাৰো ডালত নাজি তৰা পহিলং লাগি যায় তুমি থাকা বাপেৰৰ ঘৰত নাজি তৰা আনিলং লাগি যায় তোমাতে মাgne পাং লাগিলে ভাবিলে মৰিলং লাগি যায় মৰিলং লাগি যায় যিটো নাট বা আপুনি মাজে সময়ে আহি থাকিব অনলাইন নিশ্চয় মই আহি থাকিম কবি বৰা বৰষা পথাৰত গাই দিবা প্লিজ নিশ্চয় মই গাম শশাংক বৰা ভাল লাগিল আজি আকৌ বহুত দিনৰ মূৰত লাইভ আহিলা জুবিনদাৰ মায়াবিনী গানটো এবাৰ শুনাবা নেকি মই অলৰেডি গীতটি গাই গৈছোঁ আৰু মই আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ যে আপুনি মোৰ আজিলৈকে মই মন কৰিছোঁ মোৰ যিমানখিনি লাইভ হৈছে আপুনি গোটেইখিনি লাইভত মোক সঁহাৰি জনাইছে তাৰ বাবে বহুত বহুত ধন্যবাদ চিৰঞ্জীৱ দাস বা আপোনাৰ চুলিখিনিৰ কথা কি ক'ম সঁচাকৈ মোহনীয় ধন্যবাদ অৱশ্যে মোৰ চুলিখিনি বহুত দীঘল প্ৰাঞ্জিত বৰা সুন্দৰ হৈছে ধন্যবাদ আৰফিনা আহমেদ নাইচ থেংক ইউ ৰাজ শৰ্মা কি যে কণ্ঠ মানিব লাগিব দেই ধন্যবাদ শশাংক বৰা ৰংপুৰা নাচনী ভিডিঅ'টো কমপ্লিট হ'লনে ৰংপুৰা নাচনী ভিডিঅ'টো কমপ্লিট হোৱা নাই যিহেতু মই লকডাউন পৰি গ'ল তো অকল অডিঅ'টোহে ৰিলিজ কৰা হৈছে ভিডিঅ'টো কৰিম যেতিয়া লকডাউন খুলিব তেতিয়া
শুভাজিত ৰাজ কোঁৱৰ হাই বা কি খবৰ তোমাৰ মোৰ ভালে আপোনাৰ ভালনে ঋতুপৰ্ণা কলিতা আলিশা my favorite movie Kabir Singh and favorite song is Dil Ka Darya please abar gai diok মই গাই দিম নিশ্চয় পংকজ কুমাৰ ধুনীয়া লাগিছে দেই so beautiful voice thank you নয়নজ্যোতি বৈশ্য ও নাহৰ গানটো গাই দিয়ক পা নিশ্চয় মই গাম ঠিক আছে মই এবাৰ নাহৰ গীতটি গাইছো ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ফুলৰে চাপৰ তেজতো উঠিছে পিৰিতিলে নহৰ বুকুতে বাজিছে ফুলৰে চাপৰ তেজতো উঠিছে পিৰিতিলে নহৰ ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ধন্যবাদ শুভজিত ৰাজ কোঁৱৰ বা মোৰ ভালেই মই বহুত সৰু তোমাক কৈ বা আপুনি বুলি নক'বা বা ঠিক আছে মই গম পোৱা নাই একচুৱেলি शशांक बरा कैसे हुआ तो ধুনীয়া বজাইছে কিন্তু কিবোৰ্ডত কোন আছে আজি দাদা আছে নেকি হয় মোৰ লগত দাদা আছে মই তাক মান দেখাই দিছো দাদা আছে মোৰ লগত কিবোৰ্ড বজাই আছে হি সাইফুদ্দিন আহমেদ হওয়া মজা ধন্যবাদ কিংকু দাস বা আপোনাৰ পাৰ্টনাৰটোক এবাৰ চিনাকি কৰাই দিব মই অলৰেডি দেখাই দিছো সি ইমান কথা নকয় মই ৰিসেন্ট এটা গীত উলিয়াইছিলো কিন্তু মই হেতু লকডাউন হৈ যোৱাৰ কাৰণে ভিডিও বনাব পৰা নাই অকল অডিওটো মোৰ ৰিলিজ কৰি থোৱা হৈছে যেটুকা ৰংপুৰৰ নাচনি বুলি যদি আপোনালোকে নাই শুনা তেনেহলে মই আকৌ এবাৰ কৈছো মোৰ ইউটিউব চেনেল নুৰি আলিশাত গৈ চাৰ্চ কৰিলে সকলোখিনি গীত পাব ওই যে তোকা দুহাতন বোলালো বহাগত ওই বিহুতি আহিলে মোৰে চেনাই বাখৰ ওই কেৰুমনি থুৰিয়া ডিঙিত গলে পতা ওই পিন্ধি লৈ ওলালো মুগাৰিহা মেখেলা ওই ঢোলৰ গিৰণি থাকো কেনে কৰি মই হলো জাননে ৰংপুৰৰ জুৰিলে ঘৰত মন বহে আই কালি পাৰে কামতো নহবহে মন কামতো নহবহে মন যেতুকা দুহাতত বোলালো বহাগত ওই বিহুতি আহিলে মোৰে চেনাই বাখৰ ধন্যবাদ किंकू दास तुझे कितना चाहने लगे हम सॉन्ग तो गाइड योर बात प्लीज
মৰমতে সোণটো বুলি মাতিবা মই বাংগালোৰৰ পৰা তুমি তোমাৰ লাইভ চাই আছো ভাল লাগিছে ধন্যবাদ তাপস ৰয় হাই কি খবৰ এটা নতুন গান মোৰ ভালে আপোনাৰ ভালনে হিৰকজ্যোতি বৈশ্য এডমিনে কৈছে পিছফালৰ একুৰিয়ামটোত কি মাছ আছে এবাৰ দেখুৱাই দিয়া আলিশা পাছফালৰ একুৰিয়ামটোত তেনেকুৱা একো মাছ নাই আছিলে কিন্তু বহুতখিনি মৰিলে বৰ্তমান 3জনীমান মাছ আছে এইটো কুমকুম হেল্ল' বা বহুত ধুনীয়া তোমাৰ ভইচটো তুমি দেখাটো বহুত ধুনীয়া ধন্যবাদ নয়নজ্যোতি বৈশ্য বা আপোনাৰ প্ৰিয় কণ্ঠশিল্পী কোন কৈ দিব তো মোৰ অসমৰ প্ৰিয় শিল্পী হৈছে পাপন দা আৰু লগতে জুবিন দা আৰু লগতে বলিউডৰ মোৰ হৈছে আতিফ আসলাম তেখেত আৰু ফিমেলৰ ভিতৰত হৈছে সুনিধি চৌহান আৰু অসমত হৈছে ক'লোৱে মই পাপন দা জুবিন দা আৰু ভৃগুদাৰ মোৰ খুবেই ভাল লাগে ঋতুপৰ্ণা কলিতা ধুনীয়া ভইচ তোমাৰ ধন্যবাদ জয়নুৰ আলী মজা বা চেনি গানটো লাগে কোনটো চেনি বা এতিয়া চেনিটো ঢেৰ আছে চেনিমাই নে চেনিৰাম নে কোনটো বিশ্ব মৰাণ ধুনীয়া লাগিছে বা ধন্যবাদ পংকজ দিহিঙীয়া ক'ত ঘৰ তোমাৰ মই অলৰেডি কৈছোঁৱেই যে মোৰ ঘৰ শিৱসাগৰত মই সকলোৰে কমেণ্টবোৰ পঢ়িব পৰা নাই কাৰণ বহুত কমেণ্ট আহিছে তো এইটোৰ ওপৰত এইটো কমেণ্ট পঢ়িব যাওঁতে এইটো কমেণ্ট ঢাক খাই গৈছে কিংকু দাসে মোক ৰিকুৱেষ্ট কৰি আছে যে বা গাওক নে তুঝে কিতনা চাহে और লাগে চাহনে লাগে হাম সংটো বিহু এটা গোৱা শুঞ্জনী দীক্ষিতা কাকতি মোৰ ফ্ৰেণ্ড হয় দীক্ষিতা কাকতি পপি বৰাই কৈছে বৰষা পথাৰত ঐ বৰষা পথাৰত অ ভনিতি ৰহে দৈ হালে বাইনাছ হাকিমে এক ছেকেণ্ড মোৰ লিৰিক্সটো চাই ল'ব দিয়ক ইমান নাজানো বাবা ৰিয়ান কৌশিক ভৃগুৰ গান ভাল পাওঁ হয় মই ভৃগুদাৰ গান খুবেই ভাল পাওঁ আৰু বৰ্তমান মই তেওঁৰ লগত এতিয়া শ্ব'ও কৰি আছোঁ লাকিলি ঋতুৰিয়ান কাশ্যপ অটোৱালা মই গানটো লাগে পা ঠিক আছে মই গাম প্ৰাঞ্জল শৰ্মা মজা থেংক ইউ প্ৰাঞ্জল শৰ্মা জুই থেংক ইউ তৃষ্ণামণি ৰাভা চেনিৰাম সংটো গাবচোন নিশ্চয় মই গাম বিমল দাস বা মই ৰিকুৱেষ্ট কৰা গান নাগায় যে মই একচুৱেলি আপোনাৰ কি কৈছিলে মই ধৰিব পৰা নাই কোনটো গানৰ কথা ৰিকুৱেষ্ট কৰিছিলে আছামিজ অল্ড ছং এটা গাই দিয়কচোন জুৰি কলিতা বা ঠিক আছে মই জুৰি কলিতা বাৰ ৰিকুৱেষ্টটো ৰক্ষা কৰিছোঁ মই এটি ভূপেন হাজৰিকাৰ গীতকে গাই দিওঁ
এই বিহুৰে উৰুকা নিশা মোৰ কলিজাত পৰিছে কলা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হলা তুমি পৰদেশী হলা এই বিহুৰে উৰুকা নিশা মোৰ কলিজাত পৰিছে কলা ধন্যবাদ ঋতুপৰ্ণা কলিতা আপুনি দিল কা দৰিয়াটো গাব মই ৰৈ আছোঁ প্লিজ ঠিক আছে মই দিল কা দৰিয়াটো অকণমান গুণগুণাই দিছোঁ ধৰচোন কিয় দিছোঁ दिल का दरिया बह ही गया इश्क इबादत बन ही गया खुद को मुझे तो सौंप दे तेरी जरूरत तू बन गया तुझे कितना चाहे और हम ধন্যবাদ মই অকণমান গুণগুণাই দিলোঁ ঠিক আছে মোক ব্ৰিগোডৰ অটোৱালা গানটো গাবলৈ ৰিকুৱেষ্ট কৰি আছিলে মই অটোৱালা গানটো গাই দিছোঁ হেৰি অথবা ধৰ কুমত নাইচ বা থেংক ইউ অভিনাশ বৈশ্য নাইচ বা থেংক ইউ অটোৱালা মই গান্ধীনগৰৰ এই গান্ধীনগৰৰ অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ নেহাঁহিবা মোৰে কথা শুনি ভিকহু বুলিও তুমি নকবা মনে মনে দেখো সপোনেতে আছেনে তাৰ জানো পৰিসীমা অটোৱালা মই গান্ধীনগৰৰ এই গান্ধীনগৰৰ অটো চলাই মই খাওঁ এই তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ ময়ো তোমাক ভাল পাওঁ ধন্যবাদ লাইভটো সমাপ্ত কৰিবলৈ আৰু বেছি টাইম নাই তো মই মোৰ খুব প্ৰিয় এটি গীত একচুৱেলি আমি যেতিয়া মাঘ বিহুত মই আৰু ব্ৰিগোদাই শ্ব' কৰিছিলোঁ তেতিয়া আমি বহুতকেইখন ঠাইলৈ যাব পাইছিলোঁ আৰু বহুত জনজাতি লোকসকলক মই লগ পাইছিলোঁ আৰু তাৰ পৰা মই বহুত অভিজ্ঞতা আহৰণো কৰিছিলোঁ তেনেকৈ মই ঠিক তেওঁলোকৰ তেনেকৈ মই বড়ো জনগোষ্ঠীসকলৰ লগত মই লগ হৈছিলোঁ ডিমাচা নেপালী তেনেকৈ বহুতখিনি জনগোষ্ঠীৰ লগত মই লগ হৈছিলোঁ আৰু তেওঁলোকৰ পৰা বহুতখিনি জ্ঞান আহৰণ কৰিবলৈ সুবিধা পাইছিলোঁ তো মই নেপালীৰ মোৰ এটি বহুত প্ৰিয় গীত নেপালী হয় গীতটি কাছাৰী কাছাৰী বুলি যদি আপোনালোকে নাই শুনা দেন শুনিব বহুত বহুত ধুনীয়া গীত হয় মই সেইটো গীত অকণমান গুণগুণাই দিবলৈ বিচাৰিছোঁ Kasari, 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 kasari.
হীৰকজ্যোতি বৈশ্য তোমাক বহুত বহুত ধন্যবাদ তোমাৰ আমাৰ পেজত আকৌ আহিব লাগিব নিশ্চয় আহিম আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ইমান ধুনীয়াকৈ মোৰ লগত সঁহাৰি জনোৱাৰ বাবে মানস প্ৰতিম কুমাৰ বা আপোনাৰ হাঁহিটো অতি ধুনীয়া হয় নেকি থেংক ইউ সন্তোষ ভাল লাগিল নেপালী গান ওৱান্স মোৰ প্ৰাঞ্জিত তামুলী ঝুমুৰ গান এটা নেগায় নেকি নিশ্চয় গাম সময় বহুত কমি আহিছে আমাৰ হাতত तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं हो हैरान हूँ मैं तेरे मासूम सवालों से परेशान हूँ मैं ओ परेशान हूँ मैं जीने के लिए सोचा ही नहीं दर्द संभालने होंगे मुस्कुराए तो मुस्कुराने के कर्ज उतारने होंगे मुस्कुराओ कभी तो लगता है जैसे होठों पे कर्ज रखा है तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं ओ हैरान हूँ मैं ओ हैरान हूँ मैं ধন্যবাদ চকুৱে কথা ক'লে ৰাহানা হাজৰিকা ইছলাম চকুৱে কথা ক'লে গানটো গোৱা নানুৰি মই এইটো গীত মই গাই গৈছিলোঁ কিংকু দাসে মোক আঁঠুনিৰ পৰা কৈ আছে যে বা আপুনি কিয় ইমান ধুনীয়া কৈ থৈ যাওঁ মই নাজানো এইটো ভগৱানৰ কৃপা প্ৰাঞ্জিত তামুলী যাদুকৰী কণ্ঠ ধন্যবাদ ডেমিডন বা বহুত ভাল লাগিছে থেংক ইউ প্ৰাঞ্জিত তামুলী গানটো শুনি আৱেগিক হৈ পৰিলোঁ দেই ধন্যবাদ যুক্তাশ্ৰী চৌধুৰী বহুত ভাল লাগিল শুনি থেংক ইউ ডেমিডন বা মোৰ কাৰণে মোৰ মিনতি গানটো গাই দিব ৰাহুল সোনাৰ নেপালী সং ওৱান্স মোৰ ৰাহানা হাজৰিকা ইছলাম চকুৱে কথা ক'লে গানটো গোৱা নুৰি ঠিক আছে মই আকৌ এবাৰ গাই দিম বাৰু গীতটি ঠিক আছে মোক চকুৱে কথা ক'লে গীতটি বহুতে ৰিকুৱেষ্ট কৰিছে আকৌ এবাৰ গাবলৈ কাৰণে ঠিক আছে মই আকৌ এবাৰ গাই দিছোঁ ডেমিডন মোৰ মিনতি গীতটি এবাৰ গাই দিব বা নিশ্চয় মই গাম এটি গীতৰ পাছতে মই সিটি গীত গাম জন্নত মমতাজ হাই নুৰি হেল্ল' জন্নত মমতাজ কি খবৰ মোৰ ভালে আপোনাৰ ভালে ৰাহুল আলী হাই হেল্ল' প্ৰাঞ্জিত তামুলী এটা লাগিছে নিশ্চয় মই গাই আছোঁ অবিনাশ বৈশ্য গানটো শুনি বহুত ভাল লাগিল বা ধন্যবাদ জন্নত মমতাজ ভাল ভাল ঋতুপৰ্ণা কলিতা বহুত বহুত ধন্যবাদ আপোনাক ঠিক আছে মই এবাৰ চকুৱে কথা ক'লে গীতটি গাই লৈছোঁ दारे दारे नारे नन्ना रे ना तेरे
এই মৰমে কোহলি যা খাই চকুৱে কথা তুমি মৰম লাগি যায় ঐ কাষে চাপি আহিলে বুকু কঁপি যায় ধন্যবাদ জনান মমতাজ মোৰ কাৰণে শাওনৰ পথাৰত মই সেইটো গীত গাই গ'লোঁ মুনীন্দ্ৰ বৰুৱা ভাল লাগিছে ধন্যবাদ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰে গান যদি সুৰ হয় মোৰে গান যদি সুৰ হয় চৰি স্কেলটো অকণমান প্ৰব্লেম হৈছে দে Nepali song, Santosh Menon. Nepali song once more, as your wish you like more. ঠিক আছে মই গাম কিন্তু সময় হৈ গ'ল মই লাইভটো শেষ কৰাৰ ভৈৰৱী এক কিউট লাগিছে থেংক ইউ awesome voice ভৈৰৱী থেংক ইউ টেমিটন বা বহুত ভাল লাগিছে ঠিক আছে মই এবাৰ একদম শেষত এটি মণিপুৰী গীতেৰে অনুষ্ঠানটি সামৰণি মাৰিবলৈ ভাবিছোঁ ওলাইছোঁ যিহেতু টাইম বহুত হৈ গ'ল Magauthi dai bango Ningol thawai hoi bio Marau lei bahi bango Ningol pong ting pubao Thanja chana chokhi ba Nangi nung sing nong lik nga Nung sing lei ol shong lak le Ningol thamoi lakasi Nungole nungole nung shiba na nungole 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 ধন্যবাদ কৰবী কলিতা বহুত কিউট লাগিছে তোমাক স্পেচিয়েলকৈ চুলি কেইডাল বেছি ধুনীয়া তোমাৰ ধন্যবাদ পংকজ দিহিঙীয়া ইউটিউব আছে নেকি ক'ব নেকি হয় মই কৈছোঁ অলৰেডি আৰু মই এবাৰ শেষত ক'ব বিচাৰিছোঁ যে মোৰ ইউটিউব চেনেল আছে আপোনালোকে ইউটিউবত গৈ নুৰি আলিছা বুলি চাৰ্চ কৰিলে পাব NOORI নুৰি স্পেচ AILISHA আলিছা নুৰি আলিছা বুলি ইউটিউবত চাৰ্চ কৰিলে মোৰ সকলোখিনি গান পাব আৰু মোৰ ফেচবুকতো নুৰি আলিছা বুলিয়ে আছে আৰু লগতে ইনষ্টাগ্ৰামতো নুৰি আলিছা বুলিয়ে আছে ঠিক আছে আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ লগত এই এঘণ্টা সময় ইমান ধুনীয়াকৈ সঁহাৰি জনোৱাৰ বাবে মোক ইমানখিনি মৰম দিয়াৰ বাবে তাৰ বাবে বহুত বহুত ধন্যবাদ যাচিছোঁ আজি লাইভটো শেষ কৰিব লাগিব কাৰণ বহুতখিনি সময় পাৰ হৈ গ'ল ঠিক আছে আৰু যদি পাৰোঁ নেক্সট টাইম মই আপোনালোকৰ মাজলৈ আকৌ আহিম ঠিক আছে আজিলৈ বিদায় শুভৰাত্ৰি